इउक्रेनाव थाबथानानै दङ गरेस्वरनि मनज कुमार देखाया। आसाम सोरखारनि बिथोन बायदियै तामुलपुर जिल्ला बेंगिरिया मनज कुमार देखानि न'आव नुजाथिहैयो। तामुलपुर जिल्लानि गरेस्वरनि दिबाकर देखानि फिसाज्ला मनज कुमार देखाया थांनाय बोसोरनि डिसेम्बर दानाव इउक्रेनाव MBBS फरायनो थांदोंमोन। नाथाय हरखाबै रासिया आरो इउक्रेननि गेजेराव गिलु-फालु दावहा सोमजिनायनि उनाव मनज कुमार देखाया इउक्रेनाव थाबथानानै दङ। आथिखालाव मनज कुमार देखाया इउक्रेननि खार्किभआव दङ होनना भिडिअ कल खालामना फोरमायो। फरायसाया फोरमायबावनाय बायदिब्ला आथिखालाव जानाय लोंनाय मुवा बेसादफोरा आंखाल जादों होननानैबो बुंबावो। मख'नो गोनांदि तामुलपुर जिल्लानि जिल्ला बेंगिरि सिमान्त दासआ नुजाथिहैयो आरो सोरखारा लानाय थिरांथाखौबो फोसावो। তো আমি তাতে আছো এতিয়া খাদ্য আমাক মেছে প্ৰভাইড কৰা আছে 2 টাইম ৰাতিপুৱা বা দুপৰীয়া টাইম যেতিয়া তেওঁলোকে দিয়ে আৰু ৰাতি দিয়ে। তো তেনেকৈ খাদ্য প্ৰব্লেমটো এতিয়ালৈকে পোৱা নাই, কিন্তু কিছুমান ষ্টুডেণ্ট এনেকুৱা হৈছে যিবিলাক মেট্ৰ' ষ্টেচনৰ আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ'ত আছে তেওঁলোকৰ মানে খাদ্য বা পানীৰ প্ৰব্লেম হৈছে। তো কিন্তু আমি এতিয়ালৈকে সেইটো প্ৰব্লেম পোৱা নাই, কিন্তু কিমান টাইমলৈকে আমাৰ খাদ্যখিনি থাকিব সেইটো নাজানো। আচ্ছা, তোমাৰ লগত এতিয়ালৈকে ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাক ইমান তোমাৰ লগত আমাৰ মানে ইণ্ডিয়ান ষ্টুডেণ্ট কিমান আছে? হয়, আমি থকা হোষ্টেলখন গোটেই ইণ্ডিয়ান ষ্টুডেণ্টৰে ভৰ্তি হয়। আৰু মানে তাত বিশেষভাৱে মানে পাঠ্যক্ৰম যিহেতু বন্ধ হৈছে যুদ্ধ বিগ্ৰহৰ কাৰণে, গতিকে আৰু বেলেগ কি অসুবিধা হৈ আছে বৰ্তমান? ধৰক চাওক, মানে গোটেই এখন হোষ্টেল হৈছে 9তলা হোষ্টেল। তো গোটেই হোষ্টেলৰ ষ্টুডেণ্টখিনি যদি 4টা বা 5টা ৰুমত থাকিবলগীয়া হয়, তেতিয়া খোৱা লোৱা ধৰক আপুনি ৰেষ্ট কৰা টাইমৰ মানে কোনোবা শুব পৰা নাই, কোনোবা থিয় হৈ আছে, তেনেকুৱা হৈছে। যিমানখিনি পাৰে আমাক হোষ্টেলে প্ৰভাইড কৰিছে, মানে খাদ্যৰ পৰা আদি কৰি থকা মেলাৰ কাৰণে। তথাপি ধৰকচোন অকণমান হাইজেনিকটো প্ৰব্লেম হৈছে আপোনাৰ বা পেচাব কৰাৰ কাৰণে, কাৰণ আমি ওপৰত যাব নোৱাৰো। মানে আমি যি কৰিব লাগে তলত কৰিব লাগে, ফাৰ্ষ্ট আৰু ছেকেণ্ড তলা আৰু বেছমেণ্টত, সেইটোৱে। নমস্কাৰ, মই গৰেশ্বৰ নিবাসী মনোজ কুমাৰ ডেকাৰ মা হওঁ। গতিকে মোৰ ল'ৰাটো আজি ডিচেম্বৰৰ 8 তাৰিখে ইউক্ৰেইনত MBBSৰ কাৰণে পঠাই দিছিলোঁ। গতিকে আজি 3 মাহটো ভগৱানৰ কৃপাত ঠিকে থাকিল, কিন্তু আজি 24 তাৰিখে যিটো ঘটনা হৈ গ'ল, 24 তাৰিখৰ পৰা ল'ৰাটো মানে ফোন পাই আছোঁ যদিও সি তাক বেংকাৰত ৰাখিছে। গতিকে বেংকাৰত থাকিলে ধৰক অলপ খোৱা লোৱা অলপ অসুবিধা হয়, টাইমমতে খাব পোৱা নাই বা খোৱা লোৱাৰ টোপনি মাৰাৰ অসুবিধা হৈছে। গতিকে সেইফালৰ পৰা মই আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটিক সুকলমে ঘৰলৈ আনাৰ ব্যৱস্থা কৰে। লগতে মোৰ ল'ৰাটো বুলি নহয়, আমাৰ ইণ্ডিয়াৰ ষ্টুডেণ্ট, অসম তথা ইণ্ডিয়াৰ ষ্টুডেণ্ট যিমানখিনি আছে সকলোকে যাতে সুকলমে ঘূৰাই আনে, তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছাৰক আহ্বান জনাইছোঁ। তেওঁলোকৰ পৰিয়ালবোৰৰ লগত কথা পাতিলোঁ। ইতিমধ্যে আচলতে আমি প্ৰচেষ্টা হাতত লৈছোঁ। গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল। তেওঁলোকক আমি ডিটেইলছ কালেক্ট কৰি পেলাই আমি ষ্টুডেণ্ট কেইজনৰ লগতো পাৰ্চনেলি কণ্টেক্টত আছোঁ। তেওঁলোকক ইনফৰ্মেশ্যন কেনেকৈ মানে গভৰ্ণমেণ্ট অফ আছামক ছাবমিট কৰিব লাগে, সেই কি এপছৰ জৰিয়তে কৰিব লাগে, সেইখিনি আমি তেওঁলোকৰ লগত দি তেওঁলোকৰ লগত কথা বতৰা পাতি আছোঁ। স্নেহাৰ কথাটো আপোনালোকে অলৰেডি গম পাইছে, তাই অলৰেডি ষ্টাৰ্ট কৰিছে। মনোজৰ পাৰ্টটোত এতিয়াও যদিও প্ৰব্লেম হোৱা নাই বা দূতাবাসৰ ফালৰ পৰা তেওঁলোকক কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই, গতিকে সিহঁত এতিয়াও তাতে নিজৰ জেগাতে আছে। আমি এতিয়ালৈকে জনালৈকে সেইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে নেইবাৰিং যিবোৰ কাণ্ট্ৰিজ আছে, বৰ্ডাৰিং কাণ্ট্ৰিজ আছে, তালৈ আমাৰ ষ্টুডেণ্টছবিলাকক মানে যাবৰ কাৰণে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে বাই ছেফ মিনছ, যিকোনো সুবিধা কৰি তেওঁলোক যাব তালৈ। আৰু বৰ্ডাৰিং কাণ্ট্ৰিজবিলাকত আমাৰ যিবোৰ দূতাবাসৰ মানুহ আছে তাতে, মিছনৰ মানুহ আছে তাতে, তেওঁলোকে ষ্টুডেণ্টছখিনি কালেক্ট কৰে আৰু তাৰপৰা তেওঁলোকক থ্ৰু ফ্লাইট দেলহিলৈ পঠোৱাৰ ব্যৱস্থা কৰে। আৰু দেলহিৰ পৰাতো অসম ভৱনৰ মানুহে আমাক কালেক্টেই কৰি আছে। মই মনোজৰ লগত আজি এতিয়া পাৰ্চনেলি কথা পাতিছোঁ, তেওঁ এতিয়ালৈকে একো অসুবিধা ফিল কৰা নাই বুলি কৈছে। চাওঁ আৰু এদিন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতো কথা পাতি যদি হেৰি হয়, অসুবিধা যেন অনুভৱ হয়, আমি তেওঁলোকৰ লগত পাৰ্চনেলি কথা পাতি, আমাৰ কিছু কানেকশ্যন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিবিলাকৰ লগত, তেওঁলোকৰ লগত থ্ৰু তেওঁলোকৰ কানেকশ্যনৰ জৰিয়তে আমি তাকো খুব সোনকালে অনাৰ ব্যৱস্থাই কৰিম। যিহেতু DC বাইদেউ প্ৰতিদিনে ডাটা কালেক্ট বা বিভিন্ন পৰ্যায়ৰ খা খবৰ লৈ আছে, এইদৰে অসম চৰকাৰৰ পৰা কিবা বিশেষ খা খবৰ হ'ব নেকি? চাৰ্কল বাইদেউৰ থ্ৰুদি হোৱাৰ পিছতো আৰু
চাৰ্কুলৰ জৰিয়তেই নহয়, মই নিজেও পাৰ্চনেলি কথা পাতি আছোঁ। মই স্নেহাৰ লগতো কথা পাতিছোঁ, মই মনোজৰ লগতো কথা পাতিছোঁ, মনোজৰ দেউতাক কাশ্মীৰত আছে, তেওঁৰ লগতো মই কথা পাতিছোঁ। আৰু আজিতো অসম চৰকাৰৰ নিৰ্দেশ মৰ্মেই মই ইয়ালৈ আহিছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ। আৰু পাৰ্চনেলি তেওঁলোকক এচুৰেঞ্চ দিবলৈ ইভিন প্ৰধানমন্ত্ৰীও আমাক জনাইছে যে আমি প্ৰত্যেকজন ষ্টুডেণ্টৰ ঘৰত যাওঁ, ডেপুটি কমিশ্যনাৰসকল প্ৰত্যেকজন ষ্টুডেণ্টৰ ঘৰত যায় আৰু তেওঁলোকক পাৰ্চনেলি এচুৰেঞ্চ দিয়ে যে তেওঁলোকক আমি খা খবৰ ৰাখি আছোঁ আৰু তেওঁলোকক মানে সুৰক্ষিতভাৱে উলিয়াই অনাৰ ব্যৱস্থা আমি কৰিম চৰকাৰ। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।